নমস্কাৰ। আজি আমি আলোচনা কৰিম কাটঅফৰ ওপৰত। বহুতৰে প্ৰশ্ন কাটঅফ কিমান যাব। বহুতে কমেণ্ট কৰি আছে, মই ইমান পাইছোঁ, মই সিমান পাইছোঁ। এতিয়া কথাটো হ'ল আপোনালোকৰ কাটঅফ কিমান যাব। আপোনালোকে নিজেই চাওক, আমাৰ গ্ৰেড 4ৰ পোষ্ট আছে 5023টা। তাৰে 3টা কেটেগৰী আছে। এটা আছে আপোনাৰ মেট্ৰিক পাছ, এইটো মেট্ৰিক পাছত পোষ্ট আছে 1088টা। আৰু মেট্ৰিক পাছ উইথ ITI ইয়াৰ পোষ্ট আছে 1833টা। আৰু 8 পাছ ক্লাছ 8 লেভেলৰটোত আছে 2102টা। এতিয়া এই তিনিওখনৰে কাটঅফ বেলেগ বেলেগ হ'ব। বহুতে কৈ আছে 5000 পোষ্ট আছে, গ্ৰেড 4ত 5000 পোষ্ট আছে, কিন্তু এই কেইখন কেটেগৰী বেলেগ বেলেগ। গতিকে গোটেইকেইখন পেপাৰৰে আপোনাৰ কাটঅফ বেলেগ বেলেগ যাব। আমাৰ পেপাৰ হৈছে 2খন আৰু কেটেগৰী হৈছে 3টা। গতিকে 3টা কেটেগৰীত কাটঅফ আহিব। ইয়াৰ 2টা কেটেগৰীত নহয়, 3টা কেটেগৰীত কাটঅফ আহিব। চাই লওক, পোষ্ট আছে আপোনাৰ 5023টা। ইয়াত লিখা আছে 5023টা। তাৰে 1105টা মহিলাৰ বাবে সংৰক্ষিত আছে। এইটো 1105টা মহিলাৰ বাবে সংৰক্ষিত আছে। এতিয়া মহিলাৰ কাটঅফটো অলপ কমিব, অলপ মানে ভালেমানখিনি কমিব। আপোনালোকৰ মহিলাৰ কাটঅফটো কমি যাব অলপ। আমাৰ যিখন ক্লাছ 10 লেভেলৰ ফাৰ্ষ্ট পেপাৰ আছিলে, তাত আছে আপোনাৰ পোষ্ট আছে 1068টা। 1068টাৰ ভিতৰত 129টা আছে মহিলাৰ বাবে। 129 মহিলাৰ বাবে সংৰক্ষিত। এতিয়া মহিলাৰ বাবে 129 সংৰক্ষিত হ'লে আপোনাৰ মহিলাৰ কাটঅফটো অলপ কমি যাব। আপোনালোকে পোষ্টবিলাক নিজে চাই ল'ব, ক'ত কিমান পোষ্ট আছে, কোনটো কাষ্টৰ বাবে কিমান পোষ্ট আছে নিজে চাই ল'ব। মই এখন ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা গৈ চাই ল'ব। আমাৰ এইটো অপেন কেটেগৰী টোটেল আছে 897। 897ৰ তাৰে 91টা মহিলাৰ বাবে সংৰক্ষিত আছে। ঠিক তেনেকৈ আপোনালোকে পোষ্টবিলাক মিলাই চাব, কোনটো কাষ্টত কিমান পোষ্ট আছে। এইটো আমাৰ 1833টা আছে ITI পাছৰ, তাৰে 537টা মহিলাৰ বাবে সংৰক্ষিত আছে। গতিকে ইয়াতো মহিলাৰ কাটঅফটো কমি যাব আপোনাৰ এইখন ITI পাছৰ পেপাৰখনত। ITI পাছৰ পেপাৰখনটো আপোনাৰ মহিলাৰ কাটঅফটো কমি যাব। আমাৰ যিখন 8 লেভেলৰ, তাত আছে 2102টা পোষ্ট আছে। তাৰে ভিতৰত 434টা পোষ্ট মহিলাৰ বাবে। 434টা পোষ্ট মহিলাৰ বাবে। টোটেল হ'লগৈ 5023টা আৰু মহিলাৰ বাবে আছে 1105টা। গতিকে আপোনালোকে গম পালেই পোষ্টৰ সংখ্যা কিমান কম আছে আৰু কেণ্ডিডেটৰ সংখ্যা কিমান বহুত বেছি। গতিকে আপোনালোকৰ কাটঅফ কমাৰ কোনো প্ৰশ্নই নাহে। আপোনালোকে ক'ব পাৰে কোনোবাই যে নিগেটিভ মাৰ্কিং আছে, কমিব পাৰে। নকমে, কোনোপধ্যে নকমে। কিয় নকমে? কাৰণ যোৱাবাৰ কেণ্ডিডেটৰ সংখ্যা কম আছিলে, পোষ্টৰ সংখ্যা বহুত বেছি আছিলে। সেই ক্ষেত্ৰত আপোনালোকৰ কাটঅফ কমিছিলে। কিন্তু এইবাৰ নিগেটিভ মাৰ্ক থাকিলেও পোষ্টৰ সংখ্যা বহুত কম। গতিকে কাটঅফ কমাৰ কোনো চান্সেই নাই কাটঅফ কমাৰ। গতিকে যোৱাবাৰতকৈ কাটঅফ এইবাৰ বাঢ়িব। যেনেকৈ নহ'লেও 5-6 নম্বৰ হ'লেও বাঢ়িব। আপোনালোকে দেখিব 5-6 বেছিয়ে বাঢ়িব, পাৰিলে 10মান বাঢ়িব। গতিকে কাটঅফ কমাৰ কোনো প্ৰশ্নই নাহে। আমি কাটঅফৰ ওপৰত ডিটেইল গোটেই তিনিওখন পেপাৰৰ কাটঅফৰ ওপৰত এটা ভিডিঅ' লৈ আহিম। কোনখন পেপাৰত কিমান পালে পাছ কৰিব আৰু কিমান পালে চাকৰি পোৱাব পাৰে। এতিয়া পাছ কৰিলেই নহ'ব, গতিকে আমাৰ আৰু এটা ভাইভা টেষ্ট আছে। সেই ভাইভা টেষ্টত আপোনালোকে তাতো পাছ কৰিব লাগিব। ভাইভাটোৰ 5 নম্বৰকৈ থাকে, বেছি নাথাকে। সেইটোতো পাছ কৰিব লাগিব। গতিকে আপোনালোকে কিমান নম্বৰ পাইছে, আপোনালোকে কিমান নম্বৰ পালে চাকৰি পাবলৈ সক্ষম হ'ব, সেই ওপৰত ভিডিঅ' লৈ অহা হ'ব। গোটেই তিনিওখন পেপাৰৰ কাটঅফ একেলগে লৈ অনা হ'ব। তিনিওখন পেপাৰ মানে 2খন পেপাৰ, 3টা কেটেগৰী আছে। 3টা কেটেগৰী আছে। আমি দেখালোৱে ইয়াত। এটা কেটেগৰী এইটো ITI পাছ, এটা 8 লেভেলৰ, এটা 10 লেভেলৰ। গতিকে এই তিনিওটাৰ কাটঅফ বেলেগ বেলেগ যাব। তিনিওটাৰে কাটঅফ একেবাৰে নাহে, তিনিওটাৰে কাটঅফ বেলেগকৈ আহিব তিনিওখন পেপাৰৰে। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আৰু আমি কাটঅফৰ ভিডিঅ'
অতি সোনকালে লৈ আনিম। আমাৰ 3খন পেপাৰৰ কাট অফ আপোনালোকে নম্বৰসমূহ কমেণ্ট কৰি জনাইছে বাৰু, কোনে কিমান নম্বৰ পাইছে। ভাল নম্বৰে পাইছে বহুতে। আমি গোটেইকেইখনকে বেছ কৰি পিনে এটা কাট অফ লৈ আনিম। কিমান পালে পাছ কৰিব পাৰে বা কিমান পালে চাকৰি পাব পাৰে। পাছ কৰিলেতো নহ'ব, চাকৰি পাবলৈ কিমান নম্বৰ লাগিব তাৰ ওপৰতো এটা এনেই সমীক্ষা লৈ অনা হ'ব। A to Z কোনেও ক'ব নোৱাৰে, গতিকে এটা সমীক্ষা লৈ অনা